এনে মোৰ মাংস ইয়াতে কি নাম ওজন মজৰতে হ'ব থেংক ইউ ঐ দীপংকৰ সুমোখন সাৰ্ভিসিঙত দিলে নেকি আজি আমি ওলাই আহিলোঁ অলপমান বাহিৰত উলুবাৰীত কিবা কাম আছিল আজি এটা স্পেচিয়েল জেগাত যায় চাই থাকক আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে এটা স্পেচিয়েল জেগা চাই থাকিলে গম পাব ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক মই দেখাই থাকিম চ' ভিডিঅ'টো এনজয় কৰক মেইনলি আজি মোৰ ব্লগ বনোৱাৰ ইচ্ছা নাছিল তথাপিও এটা খাস জেগাত যাই আছোঁ চ' ব্লগটো বানতা আহে না চ' ব্লগ ভিডিঅ'টো চাওক আমি ক'ত যাই আছোঁ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক গুৱাহাটী চিটিত ইমান জাম হৈছে যে গাড়ী চলাব মন নোযোৱা হৈছে তাৰে ওপৰত ইমান ৰ'দ কি কৰোঁ যাওঁতেচোন আধা ঘণ্টা লাগি যাব 1 ঘণ্টা লাগি যাব আজিৰ ব্লগটো বেছি ডাঙৰ কৰিব ইচ্ছা নাই চ' আমি ডাইৰেক্ট আমাৰ মন্দিৰলৈকে যাওঁ বলক আৰু বেছি কথা পাতি নাথাকোঁ ডাইৰেক্ট তাতে যাওঁ সোনকালে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সোনকালে শেষ কৰোঁ আপোনালোকে যাতে চাই বৰ নহয় মই বেছি ছাছপেন্স খেলিব বিচাৰা নাই আৰু মই নেখিলোঁ ছাছপেন্সটো মই কৈ দিলোঁ মই যাই আছোঁ আজি আমাৰ সকলোৰে হিয়াৰ মথু হাৰ্ট থ্ৰব জুবিন দাৰ ঘৰত জুবিন দা আজি ঘৰতে আছে বোলে মই ফোন কৰোঁতে কৈছে জুবিন দা ঘৰত আছে চ' ইমান লগ কৰি আহোঁ বুলি ভাবিলোঁ চ' বলক আপোনালোকে মোৰ লগত চাই থাকক ভিডিঅ'টো আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব আৰু যদি বেছি ভাল লাগে শ্বেয়াৰ কৰিব আৰু যদি এনেকুৱা ভিডিঅ' আপোনালোকক লাগে মোক কমেণ্ট ছেকশ্যনত জনাব এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে মই লৈ আহি থাকিম চ' ভিডিঅ'টো চাওক কেনেকুৱা লাগে মেইনলি আজি মই ব্লগ নবনাওঁ বুলি ভাবিছিলোঁ মোৰ লগৰ ল'ৰাজনৰ লগত মই উলুবাৰীত কিবা কামত আহিছিলোঁ সি ক'ল জুবিন দা ঘৰতে আছে ময়ো ফোন মাৰিলোঁ কয় হয় জুবিন দা ঘৰত আছে চ' লগ কৰি আহোঁ বোলো চ' ওলালোঁ আৰু জুবিন দা ঘৰলৈকে যাবৰ কাৰণে চাই থাকক আপোনালোকে ভিডিঅ'টো সকলোৱে জানে চাগে জুবিন দাৰ বাৰ্থডে আহি আছে 18 নৱেম্বৰ কোনে কোনে যাব মোক কমেণ্ট ছেকশ্যনত জনাব ময়ো যাম লগ পালে ভাল লাগিব সকলোকে বেছি কথা নাপাতোঁ আৰু আহি পালোঁৱে আৰু এইটো ৰাস্তাইদি উঠি গ'লোঁ উঠি যায় কিনে অলপমান যোৱাৰ পিছত ধনবস্ক পাৰ হোৱাৰ পিছতে পাই যাম আমি আৰু মেইনলি মই আগৰ ব্লগবোৰত বেছি কথা পতা নাই জাষ্ট ইণ্ট্ৰটো দিওঁ আৰু লাষ্টৰ ফালে অলপমান কথা পাতোঁ এতিয়া মই ব্লগ কণ্টিনিউ হোৱাৰ পিছতো কথা পাতি আছোঁ চ' আপোনালোকে আজি মোৰ ভুল হয় ক্ষমা কৰিব আৰু ছাপোৰ্ট কৰিব জানো এনেকুৱা ভিডিঅ' আগলৈকে লৈ আহি থাকিব পাৰে আপোনালোকৰ কাৰণে আৰু বেকগ্ৰাউণ্ড চাউণ্ডত যদি আপোনালোকে কিবা প্ৰব্লেম পায় তে ক্ষমা কৰিব মই আৰু চাউণ্ডটো ইমপ্ৰুভ কৰিব চেষ্টা কৰিম আপোনালোকে চাই থাকক আৰু লাহে লাহে ইমপ্ৰুভ হৈ থাকিব ব্লগ কৰা ষ্টাৰ্ট কৰিছোঁহে এতিয়া লাহে লাহে চব হৈ থাকিব এইটো ধনবস্ক পালোঁ আমি এইফালে লেফ্ট ছাইডে সোমাই দিম লেফ্ট ছাইডে সোমাই দিলে আমি পাই গ'লোঁ ফাৰ্ষ্ট জুবিন দাৰ জিমখন পাম আইৰণ মেন আপোনালোকে চাই থাকক মই দেখাই দি আছোঁ এইখন জুবিন দাৰ জিম আইৰণ মেন এই পাই গ'লোঁ জুবিন দাৰ এইবিলাক ৱাল আৰ্ট কৰা আছে বাহিৰত আৰ্ট কৰিছিল এইবাৰ আৰু আৰ্ট কৰিব বেলেগ আৰ্ট কৰিব এই কুইটো জুবিন দাৰ ঘৰ মই জুবিন 0 মাইল আহি পালোঁ আজি মই জুবিন দাৰ ঘৰত আপোনালোকে চাব ভিডিঅ'টো গোটেই ফাৰ্ষ্টৰ পৰা লাষ্টলৈ জুবিন দাক দেখাব জুবিন দাৰ ঘৰতে আছে এইখন জুবিন দাৰ গাড়ী চাই লওক নতুনকৈ কিনিছিল যে এইখনে জুবিন দা আছে ওপৰত আমি এতিয়া ওপৰলৈ ভিতৰলৈকে যাম চাই থাকক আপোনালোকে ভিডিঅ'টো জুবিন দা ভিতৰত আছে
আৰম্ভ হ'ল নগৰ পৰা গৈছোঁ কোনখিনিত আছিলে নগৰ য'ত গৈছিল তাতে তাতেই ৰাস মৈদান কোনফালে আছিলে নগৰ বকৰতো যাই আছে নাই চিধাতে ক'লে হৈ যাব এই ডেট ছেটবিলাক চব ইয়ে মিলাই ন চিধা নাম্বাৰ মই নাম্বাৰ দি দিছোঁ চিধা দিল্লীত আছে ডাইৰেক্ট ৰেডিঅ'ক কণ্টেক্ট কৰিলে ভাল হৈছে চিধা ডাইৰেক্ট যাব পাৰিম দেই সিদিনা ৰাতিপুৱাৰ পৰা কাম থাকিব ইয়াত গোটেই য়োগা কম্পিটিশ্যন পাতিছোঁ সৰু ল'ৰা ছোৱালী ছবি আঁকিব বেংকক গৈছোঁ জ্যোতি মই এপাক যাম হ'ব টিউচনত নহয় জানো জুবিনৰ গানৰ কম্পিটিশ্যন পাতিছোঁ দেই আমি 18 তাৰিখে দে গানৰ ফোনখন লৈ জুবিনৰ লগত ক'ত আছে কম্পিটিশ্যনটো টিউচন সোমাব